সুপ্ৰভাত বন্ধুসকল, সকলোকে নমস্কাৰ জনাইছোঁ, চালাম জনাইছোঁ। মই আপোনালোকক এটা কথা জনাব বিচাৰি আছোঁ। এই কথাটো হ'ল, ইমান বছৰ মোৰ এইখিনিত মোৰ ফিচাৰী এৰিয়া, এইটো ফিচাৰীৰ এৰিয়াত ইয়াত মানে ধৰক ছিজনত ধানৰ খেতি, আপোনাৰ এই হাইব্ৰিড ধান, এইবিলাক ধানৰ খেতি কৰিছোঁ। যোৱাটো কেইবছৰত আকৌ মানে সৰিয়হৰ খেতিও কৰিছোঁ। এইবাৰ বন্ধু মই কৰিছোঁ মাকৈ খেতি লগাম। এই গোটেইটো এলেকাটোৱে নাই মোৰ 14 বিঘা এৰিয়া, কিন্তু 14 বিঘা হ'লেও মানে বন্ধুসকল খেতি কৰাৰ উপযোগী মাত্ৰ 10 বিঘা। বাকীখিনি ধৰক ফিচাৰীৰ আলিৰ আছে, খন্তা আছে, ফিচাৰী আছে, গতিকে খেতিৰ উপযোগী মাটি আছে 10 বিঘা। 10 বিঘা মাটিতে ভাবিছোঁ মানে মাকৈ লগাম। অৱশ্যে চৰ অঞ্চলৰ কিছুমান ঠাইত মাকৈ অলৰেডি লাগিছে, কিছুমান মাকৈ খেতি ধৰক ডাঙৰ হৈছে, মাকৈ খেতি উঠিছে মোটামুটি। কিন্তু আমাৰ এই অঞ্চলত কি হয় মানে বন্ধুসকল, পানী অলপ দেৰিকৈ শুকায়তো, অলপ মানে ঘৰুৱা ভাত ক'ব গ'লে অলপ নামি হ'ল, পিছত কৰিলোঁ। যিয়ে হওক প্ৰথম হাল মাৰি আছোঁ বন্ধুসকল, ৰটাৰ মাৰিছোঁ। অলপ জংঘল আছিলে, জংঘল থকাৰ কাৰণে ৰটাৰেৰে হাল মাৰি আছোঁ, কাৰণ জংঘলখিনি যাতে একেবাৰে মাটিৰ লগত মিলি যায়। ইয়াৰ পিছত আৰু 4-5মান চাহ মাৰিব লাগিব, তাৰপিছতহে মাকৈ খেতিৰ কাৰণে উপযোগী হ'ব মাটিখিনি। গতিকে বন্ধুসকল, আপোনালোকে যিসকল মোৰ মানে ফ্ৰেণ্ড লিষ্টত থকা, মোৰ বন্ধু তালিকাত থকা বন্ধু আছে, যিসকল খেতিয়ক বন্ধু আছে, মাকৈ খেতিৰ কাৰণে যিসকল বন্ধুৰ মানে অভিজ্ঞতা আছে, যিসকল বন্ধুৱে মাকৈ খেতি কৰে, বিশেষ কৰি দৰং জিলা ছাইডৰ সেইফালৰ বন্ধুসকলে মাকৈ খেতিৰ লগত জড়িত বেছি। তো আপোনালোকে বেয়া নাপায় যদি, মই কিন্তু এইটো প্ৰথম মাৰি আছোঁ, মাটিত প্ৰথম হাল মাৰি আছোঁ। আকৌ মাটি শুকাব লাগিব, তাৰপিছত আকৌ বোলে 3-4টামান মানে মাৰিব লাগিব। তো সাৰ কেনেকুৱা দিব লাগে, কীটনাশক কেনেকুৱা দিব লাগে, হাল আৰু কিমান মাৰিব লাগিব, এই সমস্ত যাতে পৰামৰ্শ আপোনালোকৰ পৰা মই অনাগত দিনত পাওঁ, তাৰ কাৰণে আপোনালোকক আহ্বান জনাইছোঁ। আপোনালোকে মোক যাতে খেতিৰ দিহা পৰামৰ্শখিনি দিব, আৰু খেতিৰ দিহা পৰামৰ্শখিনি দি মই যাতে মাকৈ খেতিৰ পৰা অলপ স্বাৱলম্বী হ'ব পাৰোঁ। আৰু মোৰ এই খেতি চাই আমাৰ এই অঞ্চলত যাতে আৰু বহুত মাটি আছে, ধৰি লওক বহুত মানুহৰে বহুত মাটি আছে, তেখেতসকলেও যাতে এই মাকৈ খেতিৰ প্ৰতি আকৃষ্ট হয়। গতিকে মোৰ খেতি ভাল হ'লেহে মানুহে মানে আকৃষ্ট হ'ব। আৰু মানে শিক্ষিত বন্ধুসকলে অনাই বনাই নুঘূৰি প্ৰত্যেকে নিজৰ মাটিখিনিত যদি মানে কিবা না কিবা খেতি লাগি থাকক, স্বাস্থ্য ভালে থাকিব, উপাৰ্জনো পাব। এইখিনি কৈ বন্ধুসকল, আপোনালোকৰ শেষত আকৌ মানে এটা আহ্বান জনাইছোঁ। মাকৈ খেতি কৰিবলৈ কেনেকুৱা ধৰণে মাটি প্ৰিপেয়াৰ কৰিব লাগে, মাটি কেনেকুৱা ধৰণে প্ৰিপেয়াৰ হ'ব, কেনেকৈ কৰিব লাগিব, কি কীটনাশক মাটিত দিব লাগে নেকি, কীটনাশক বা সাৰ কেনেকুৱা দিব লাগে, এইটো আপোনালোকে পৰামৰ্শ দিব। লগতে কি বীজ, মাকৈৰতো বহুত ধৰণৰ মানে বিধান আছে, তো কোনটো বিধান দিলে মানে খেতিয়কৰ লগতে মোৰ লগতে খেতিয়কসকলেও মানে উপকাৰী হ'ব, উপকাৰ পাব, সেই পৰামৰ্শ আপোনালোকে মোক আগবঢ়াব বুলি আশা ৰাখি আজিৰ কণ্টেণ্ট মই এইখিনিতে সমাপ্ত কৰিছোঁ। জয় অসম।